আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো আপোনালোক কেনে আছে আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি হল ৰমজান মাহৰ 7 নম্বৰ ৰজা আমি সকলোৱে ৰজা আছো নিশ্চয় আজি মই ৰজাৰ ইফতাৰৰ বাবে এটা ৰেচিপি আপোনালোকৰ সৈতে শেয়াৰ কৰিম একদম সিম্পল নাস্তাৰ ৰেচিপি হয় হেতু আপোনালোক সকলোৱে ঘৰত বনাই খাব পাৰে সকলো ঘৰত হেখিনি বস্তু এভেইলেবল থাকেই নিশ্চয় আহক আমি এতিয়া নহলে ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা কথা কৈ দিব ওলাইছো আজি মই ৰেচিপিটোৰ লগতে আপোনালোকৰ সৈতে মোৰ আজি ইফতাৰিত নাস্তাত কি ৰেচিপি থাকিব কি নাস্তা থাকিব আপোনালোকক দেখুৱাম আপোনালোকে ভিডিওটো আগলৈকে চাই থাকিব ভাল লাগিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আহক আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰো আৰু বস্তুবোৰ আপোনালোকৰ সৈতে পৰিচিত কৰাই দিও ইয়াতে মই লৈছো বুটকেইটা ভাজি লৈছো সকলোটো বুট ভাজি বনাব জানেই ইয়াতে মই বুটকেইটা আলুৰ সৈতে ভাজি লৈছো আটাটো এনেকৈ মাৰি লৈছো আৰু এইটোৰে মই আজি মোৰ ৰেচিপিটো আজি ইফতাৰিৰ নাস্তাৰ বাবে ৰেচিপিটো বনাই আপোনালোকক দেখুৱাম আহক তেনেহলে এতিয়া আমি সকলোৱে পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি মাৰি লোৱা আটাটোৰ সৰু সৰু এনেকুৱা লাড্ডু বনাই লম লাড্ডু কেইটা মই ইয়াতে গোল কৰি লওঁ এনেদৰে গোটেইকেইটা লাড্ডু মই গোল কৰি ললো এতিয়া মই এটা এটাকৈ বেলি লওঁ মই অলপ এটা লৈছো এতিয়া মই বেলি লওঁ আমাৰ ৰুটিখন বেলা হৈ গ'ল এতিয়া মই আপোনালোকক দেখুৱাইছো মই কেনেকৈ বনাম এইটো হল এইটো বস্তু যত আমি বনাম আজি এই ডিশটো ইয়াতে মই এনেকুৱা কৰি ললো ইয়াতে মই এটা সাইডত দিম বুটৰ ভাজিটো ভৰাই দিম এইটো এনেকৈ কাটি দিম দেখিবলৈ ইমান ধুনীয়া হৈছে এনেকৈ আমি গোটেইকেইটা বনাই লম আমাৰ এখন দুটি তিনিটা হৈছে আৰু বাকি কেইটাৰো আমি বনাই আপোনালোকক একেবাৰে দেখুৱাই আছো এয়া চাওক আমি এনেদৰে গোটেইকেইটা বনাই ললো ছটা বনাইছো আমি যেহেতু দুজনেই মানুহ এতিয়া আমি এইকেইটা ভাজি আপোনালোকক দেখুৱাইছো গেছটো আমি অন কৰিলো এতিয়া কেৰাহীটো উঠাই দিম এতিয়া আমি তেলখিনি গৰম হ'বলৈ দিলো তেলখিনি গৰম হলে আমি এটা এটাকৈ ভাজি আপোনালোকক দেখুৱাইছো আমাৰ ইতিমধ্যে গৰম হৈ গল এতিয়া মই এটা ইয়াতে দিম লাহেকৈ প্ৰথমে এটা সাইড ভালকৈ হোৱা কৰিলাম এতিয়া মই এইটো উলটাই দিলো চাওক ইমান ধুনীয়া কালাৰ আহিছে তেলটো গৰম হলেই ভাল হয় এতিয়া মই এইটো নমাই লম এনেদৰে আমি এটা এটাকৈ গোটেইকেইটা ভাজি লম এনেদৰে মই গোটেইখিনি ভাজি ললো আপোনালোকে এবাৰ আপোনালোকৰ ইফতাৰিত এইটো বনাই খাই চাব আৰু মোক কমেন্টত জনাব কেনে লাগিছে মোৰ ৰেচিপিটো একদম সহজ উপায় হয় আপোনালোকে এইটো গধূলিৰ নাস্তা হিচাপেও খাব পাৰে এতিয়া গেছৰ ফ্লেমটো অফ কৰিলো আৰু এটা নমাইলো এয়া চাওক আমাৰ গোটেইকেইটা ৰেডি হৈ গৈছে দেখিবলৈ ইমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় এবাৰ ঘৰত খাই চাব বহুত টেষ্টি হয় আজিৰ ইফতাৰিত আমি এইখিনিয়ে খাম এতিয়া দেখক ইমান ধুনীয়া হৈছে কুৰকুৰা হৈছে একদম এবাৰ ট্ৰাই কৰি চাব যদি ভাল লাগে তেনেহলে মোক কমেন্টত জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি আপোনালোকক মই মোৰ ইফতাৰি নাস্তাসমূহ দেখুৱাই দিও ইফতাৰিৰ কাৰণে আমি বনোৱা ৰেচিপিসমূহ হল এইটো হৈছে আলুৰ সৈতে বুটৰ ভাজি ইয়াতে হৈছে পুৰি ইয়াতে হৈছে সেৱই ইয়াতে বনাইছিলো আপোনালোকৰ সৈতে আজি শেয়াৰ কৰা স্পেশাল ডিশ এইটো হল স্পেশাল ডিশ আৰু ইয়াতে হল তৰমুজ কল আপেল আৰু খেজুৰ ইয়াতে হল আমাৰ কেঁচা বুট ইয়াতে আমাৰ
তিয়ঁহ গাজৰ আৰু নেমু টেঙা আৰু এইটো হৈছে ক্ষীৰ আৰু এয়া হৈছে পোলাও পকৰি আৰু বুট ভাজি আজিৰ এইখিনিয়ে আমাৰ ইফতাৰীৰ ৰেচিপি আপোনালোকৰ কি ৰেচিপি আছে মোৰ সৈতে শ্বেয়াৰ কৰক ক'ব লগতে আপোনালোকে মোৰ যদি এইবিলাক ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ